তো বন্ধুসকল কেনে আছে আপোনালোক সকলোৱে ভাল আশা কৰোঁ আজি মই আপোনালোকৰ বাবে এটা ইম্পৰ্টেণ্ট ফেচ ৱাছ লৈ আহিছোঁ যেটো বহুত প্ৰয়োজন হয় মানুহৰ অইলি ফেচৰ কাৰণে বহুত কামত দিয়ে যদি আপোনাৰ স্কিনটো অইলি হয় পিম্পলছ আছে তেতিয়া আপোনাৰ এই ফেচ ৱাছটো আপোনাৰ বহুত কাম কৰিব ফেচটোৰ কাৰণে বহুত 1 ডে 2 বাৰ আপুনি ইউজ কৰিব লাগে গতিকে আমি আজি ইয়াৰ ডিটেইলছটো দেখাম আজি ইয়াৰ ডিটেইলছ চাম আৰু আনবক্সিং কৰিম এইটো মালটো আনিছোঁ আমি অনলাইন কৰি আনিছোঁ আপোনালোকৰ সন্মুখত আনবক্সিং কৰিম আনবক্সিং কৰি দেখাম আৰু লগতে মই প্ৰথমে আনবক্সিং কৰাৰ আগে আগে অলপ আপোনালোকক ডিটেইলছখিনি দেখাই লওঁ আপোনাৰ গাৰ্নিয়াৰ মেন একনো ফাইট 6-in-1 এণ্টি পিম্পল ফেচ ৱাছ হয় 100 গ্ৰামৰটো হৈছে 162 rupees 180 হয় 10% অফ দি আছে মেন একনো ফাইট এণ্টি পিম্পল ফেচ ৱাছ 100 গ্ৰাম হয় 4.4 ৰেটিং হয় 4.4 ৰেটিং বহুত বঢ়িয়া ফেচ ৱাছ 67,285 ৰেটিংছ দিছে 67,285 ৰেটিংছ দিছে যিহেতু কিমান মানুহে ক্ৰয় কৰিছে আপুনি তাতে বস্তুটো হিচাপ এটা কৰিব পাৰে গতিকে কথা হ'ল কি মই আপোনালোকক যিকোনো ফালতু বস্তু নেদেখাওঁ যিটো বস্তু মানে ৰেটিং 4ৰ ওপৰতে থাকে ভাল এটা মানে যিটো আপোনাৰ শৰীৰৰ কাৰণে বহুত কাম হয় বা আপোনাৰ দৈনন্দিন জীৱনৰ কাৰণে বহুত প্ৰয়োজনীয় বা যিকোনো কামত আপোনাক অতি ভাল ফলাফল দিয়ে তেনে ধৰণৰ প্ৰডাক্টখিনিহে মই আপোনালোকৰ কাৰণে লৈ আনো আৰু এই প্ৰডাক্টটো আপোনালোকে যদি ভাল লাগে আপোনালোকে নিজে চাব পাৰে ইউজ কৰি আৰু কমেণ্ট কৰিব পাৰে জনাব পাৰে যে কেনে পালে কথা হ'ল কি মই প্ৰডাক্টটো 4.4 ৰেটিং হয় প্লাছ মই অলপ ডিটেইলছ দেখাই দিছোঁ প্ৰডাক্টটো যিটো ফেচ ৱাছ হয় ফেচ ৱাছটো আমাৰ বলিউড ফিল্ম এক্টৰ টাইগাৰ শ্ৰফ তেখেতে এডভাৰটাইজমেণ্ট কৰে গতিকে আপুনি এটা কথা চিন্তা কৰিব টাইগাৰ শ্ৰফ তেখেতে এখন চিনেমা কণ্ট্ৰেক্ট চাইন কৰোঁতে 5 crore লয় গতিকে তেখেতে যিকোনো ফাল্টু বস্তু এটাত এগ্ৰিমেণ্ট নকৰে ফাল্টু বস্তু এটা এডভাৰটাইজমেণ্ট নকৰে তেখেতসকলে যিকোনো এটা প্ৰডাক্ট এডভাৰটাইজমেণ্ট কৰাৰ আগত প্ৰডাক্টটো ফুল তেখেতসকলে নিজে ইউজ কৰি পেলাই নি তাৰ প্ৰডাক্টটো কেনেধৰণৰ ফলাফল পায় সেইখিনি ভাল ধৰণে চেক কৰে চাই যদি প্ৰডাক্টটো ভাল পায় ফেচ ৱাছটো তেখেতে ইউজ কৰিছে ভাল পাইছে ভাল ফলাফল পাইছে গতিকে পোৱাৰ পাছতহে তেখেতে সেই প্ৰডাক্টটো তেখেতসকলে এডভাৰটাইজ কৰিব আহিছে গতিকে কথা হ'ল কি তেখেতে এডভাৰটাইজ কৰোঁতে বহুত লাখ টকা লয় তো এখন চিনেমা কণ্ট্ৰেক্ট তেখেতে চাইন কৰোঁতে 5 crore লয় গতিকে চাওক ইয়াত এইটো ফাইট পিম্পলছ ইজিলি আপোনাৰ যদি ফেচত পিম্পলছ আছে ইজিলি এইটো ফাইট কৰি আপোনাৰ পিম্পলছটো কমাব লাহে লাহে লগালগ নহয় ইউজ কৰি থাকিব লাগিব আপুনি কোনো এটা কাম জাষ্ট আপুনি কিবা এটা কামটো কৰিয়ে ফলাফলটো লগালগ নাপায় কিন্তু আপুনি জাষ্ট ট্ৰাই কৰক লাহে লাহে কৰি থাকক আপুনি দেখিব আপোনাৰ 1 month 2 monthৰ ভিতৰত দেখিব আপোনাৰ পিম্পলছখিনি লাহে লাহে নাইকিয়া হৈ গৈছে approach blackheads efficiently যিখিনি ব্লেক কোলা চিন থাকিব দাগখিনি এফিচিয়েণ্টলি মানে ভাল ধৰণে আঁতৰাই দিব হেল্পছ অইলি স্কিন এণ্ড কিপছ ইয়ৰ ফেচ ফ্ৰেছ অইলি স্কিনটো আপোনাৰ অইলটো নাইকিয়া কৰিব অইলটো ওলোৱাত কমাব অইলটো কমাই দিব লাহে লাহে আৰু ফেচটো এইটো ফ্ৰেছ ৰাখিব কেনেধৰণে কেনেধৰণে ইউজ কৰিব লাগে আপোনালোকে ডিটেইলছখিনি চাব পাৰে জেণ্টলি মাছাজ অন টু ৱেট ফেচ ৰাইন্স উইথ ৱাটাৰ ইউজ টুৱাইচ এ ডে টু কিপ ইয়ৰ স্কিন ফ্ৰেছ অফ পিম্পলছ আৰু মই নিজে ইউজ কৰি দেখাম আপোনালোকক মই কেনেধৰণে ইউজ কৰিব লাগে সেইখিনিও মই ভিডিঅ' দিম পাছত কিন্তু আপোনালোকে ফাৰ্ষ্ট টাইম এইটো আনবক্সিংটো চাই লওক ভিডিঅ'টো কেনে পালে জনাব ক'ব আনবক্সিংটো চাই লওক ভিডিঅ'টো কেনে পালে জনাব ক'ব যদি ভাল লাগে তেতিয়া মোক কমেণ্ট কৰিব আৰু নেক্সট ইউজেবল ভিডিঅ'টো বনাব লাগিলে মই বনাই দিম আৰু লগতে মই আপোনালোকে চিন্তা নকৰিব ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত লিংকটো দি দিম ইয়াৰ আপোনালোকে এই লিংকত গৈ প্ৰডাক্টটো ডিটেইলছ চেক কৰিব পাৰিব প্লাছ যদি আপোনালোকে ভাল লাগে প্ৰডাক্টটো ক্ৰয় কৰিব পাৰিব গতিকে ডিটেইলছখিনি আমি দেখিলোঁ ডিটেইলছখিনি চালোঁ ঠিক আছে এতিয়া আমি বলক প্ৰডাক্টটো আনবক্সিং কৰোঁ এইটো আমি আনিছোঁ এইটো আপোনালোকে দেখিছে এইটো মোৰ 153 মই অফাৰ প্ৰাইচ পাইছিলোঁ প্ৰাইচ এইটো 153 লৈছিলে এতিয়া 162 চলি আছে একো নাই 10-20 টকা ডিফাৰেঞ্চ কোনো প্ৰব্লেম নাই আপোনালোকে অৰ্ডাৰ কৰিব পাৰে মই লিংকটো দি দিম ভিডিঅ' ডেছক্ৰিপশ্যনত তাত গৈ আপোনালোকে ডিটেইলছটো চেক কৰিব ভাল লাগিলে অৰ্ডাৰ কৰিব পাৰিব এখন আমাৰ ইনভইচ বিল হয় বিলখন দিয়ে একো নাই এখন ৰাখি দিলোঁ ছাইডত মেইন মালটো আমি চাম এতিয়া
এইটো সেফটিৰ কাৰণে দিছে জানি আপোনালোকে ফুটাই বহুত ভাল লাগে এনেকৈ ফুটাও আমি বহুত বঢ়িয়া লাগে ফুটাই আৰু এইটো মানলো মই এইটো 100 গ্ৰামৰ ক্ৰয় কৰিছোঁ এইটো দেখিছে এইটো গাৰ্নিয়াৰ মেন একনো ফাইট এন্টি পিম্পল ফেস ওয়াশ 99.9% ফাইট 99.9% আপোনাৰ ফেসৰ লগত ফাইট কৰিব আপোনাৰ পিম্পলটো হটাব প্লাস আপোনাৰ ফেসৰ দাগখিনি আপোনাৰ কমাব তো 180 रुपीस 180 হয় বাস লেকিন মই মানে 150 থি অফাৰ প্ৰাইজত পাইছিলো দেখিছে জাস্ট মই ওপেন কৰি দেখাইছো এইটো এনেকৈ থাকিব জাস্ট মই অলপ হাতত লৈ দেখাইছো আপোনালোকে চাই লওক কেনেকা লাগে 1 মিনিট আউট হোৱা নাই বাস এইটো মালটো চক সৰি এইটো দেখিছে এইটো মই জাস্ট দেখাইছো হাতত আপোনালোকক এইটো বহুত ধুনিয়া হয় এইটো যেটো কোলা কোলা গুটি দেখাইছে এই বস্তুটো আপোনাৰ মানে এই গুটিটো বহুত আপোনাৰ ফেসটো ভালকে ক্লিন কৰাত বহুত হেল্প কৰে গতিকে দেখিলে আপোনালোকে তো ভাল লাগিলে যদি ভাল লাগিছে ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব কমেন্ট কৰিব আৰু যদি ডিটেইলছ চাব বিচাৰে মই ডেসক্ৰিপচনত লিংকটো দি দিম তাত গৈ আপোনাৰ ডিটেইলছ চেক কৰিব আৰু যদি ভিডিওটো ভাল লাগিছে তেনেহলে লাইক এটা কৰিব শেয়াৰ কৰিবলৈ নাপাহৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি যাব তো আজিলৈ ধন্যবাদ জয় আই অসম